Hello everyone, welcome to my channel Easy to Learn. আজি আমাৰ লগত যোনটো SSB ৰিকুৱাৰমেণ্ট ওলাইছে স্প'ৰ্টছ কোৱাটাৰ ইয়াত আমাৰ এডভাৰ্টাইজমেণ্টটো দেখুৱাইছোঁ। ইয়াত চাব পাৰে এডভাৰ্টাইজমেণ্ট এইটো। তাৰপিছত ইয়াত আছে যোনটো ভেকেঞ্চি কেইটা চিটিজেন অফ নেপাল হ'ব লাগিব আৰু ইণ্ডিয়াৰ হ'ব লাগিব আৰু ভূটানৰ হ'ব লাগিব। তাৰ বাহিৰে কোনো এপ্লাই কৰিব নাপাব। নহ'লে এই তিনিখন দেশে এপ্লাই কৰিব লাগিব। ইয়াত আৰ্চাৰী আছে তিনিটা, তাৰপিছত কম্পাউণ্ডৰ দুটা, টোটেল 5টা আছে আৰ্চাৰী উমেনৰ আছে 6টা, এথলেটিক্স মেনৰ আছে 200 মিটাৰ্ছ এটা, 400 মিটাৰ্ছ এটা, 400 মিটাৰ্ছ আপুনি এইখিনি পঢ়ি চাব পজ কৰি কিনে। তাৰপিছত ইয়াত আছে এথলেটিক্স উমেন, এইখিনি পঢ়ি চাব, বক্সিং উমেন, তাৰপিছত বডি বিল্ডিং আছে, বাস্কেটবলৰ আছে, চাইকেলিঙৰ আছে, চাইকেলিং উমেনৰ আছে। তাৰপিছত আপোনালোকে এইগিলা ফেন্সিং মেন আছে, ইকুৱেষ্টেণ্ট মেন আছে, এইগিলা স্পৰ্টছৰ। তাৰপিছত জিমনাষ্টিক, হকী এৰা আপোনালোকে পঢ়ি যাব পজ কৰি কিনে। জুডো উমেন্স, কাবাডী উমেন্স, কেৰাটে মেন, কেৰাটে উমেন, পেনচিক চেট এইবিলাক আপোনালোকে পঢ়ি যাব। এডভাৰ্টাইজমেণ্টটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে যোনটোত আপোনালোকে যোগ্যতা আছে সেইটো আপোনালোকে এপ্লাই কৰি দিব। আৰু এপ্লাই যদি ভিডিঅ'টো লাগে কমেণ্ট কৰি জনাব, মই ভিডিঅ'টো মই কেনেদৰে কৰে সেইটো মই দেখুৱাই দিম। চ' আপোনালোকে পঢ়ি চাব পাৰে এইবিলাক কোৱালিফিকেশ্যন কিমান, আৰু 18 পৰা 23 বছৰ হ'ব লাগিব এজটো। তাৰপিছত আপোনালোকে এইখিনি পঢ়ি চাব পাৰে। তাৰপিছত আপোনালোকে চিলেকশ্যন আছে OBCৰ 8 বছৰ, 5+3, তাৰপিছত STৰ আছে 10 বছৰ, আৰু ৰিজাৰ্ভৰ আছে 5 বছৰ। তাৰপিছত আপোনালোকে বহুতখিনি আছে, আপোনালোকে চেক কৰি ল'ব। আৰু গ'ল্ড মেডেলে 30 মাৰ্ক পাব, তাৰপিছত চিলভাৰে 29, ব্ৰঞ্জে 28, পাৰ্টিচিপেশ্যনত 26। আপুনি এইখিনি চাব পাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এইখিনি। তাৰপিছত আপুনি এইখিনি পঢ়ি ল'ব। আৰু আপোনাক যদি লাগে কেনেদৰে আবেদন কৰে সেইটো ভিডিঅ' লাগিলে মোক কমেণ্টত জনাব, মই দেখুৱাই দিম। চ' ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা ধৰণৰ বহুত ভিডিঅ' আহিব।